চহৰখনত চেণ্টাৰ অৱ ট্ৰেড ইউনিয়ন চমুকৈ চিটু আৰু নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত ৰঙিয়া তথা অসমৰ প্ৰতিটো প্ৰান্তৰতে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভাৰত বাচাও শীৰ্ষক শ্লোগানেৰে আহ্বান দিয়া এই প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ প্ৰায় 5 শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। প্ৰতিটো গৰীব পৰিয়ালক মাহিলী 10 কেজিকৈ চাউল আৰু ন্যূনতম প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা, MGNৰেগা আঁচনিৰ অধীনত 200 দিনৰ কাম আৰু দৈনিক 600 টকা মজুৰিৰ ব্যৱস্থা কৰা, শ্ৰম আইন সংশোধন বাতিল কৰা, বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ প্ৰদান কৰা আৰু অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা আৰু লগতে লকডাউনৰ ফলত আয়হীন হৈ পৰা পৰিয়ালসমূহক মাহিলী 7,500 টকাকৈ ভাত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ দাবীত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। পুৱা 11টা বজাত ৰঙিয়াৰ শৰত্ব বীৰত্ব ভৱনৰ সন্মুখত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 5 শতাধিক কৃষক শ্ৰমিক সমবেত হৈ এই প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰে। এই কাৰ্যসূচীৰ আৰম্ভণিতে এখন চমু সভা অনুষ্ঠিত কৰা হয়। নিখিল ভাৰত কৃষক সভাৰ কামৰূপ জিলা সমিতিৰ সম্পাদক বীৰেন শৰ্মাৰ সভাপতিত্বত এই সভাৰ বক্তব্য প্ৰদান কৰে CITUৰ কামৰূপ জিলাৰ অন্যতম নেতা বিবেকানন্দ অধিকাৰী, কৃষক সভাৰ কামৰূপ জিলাৰ অন্যতম নেতা আবুল হুছেইন, ভাৰত ছাত্ৰ ফেডাৰেশ্যন অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু কেইবাগৰাকীও। বক্তাসকলে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে। সভাৰ অন্তত প্ৰতিবাদকাৰীসকলে ৰঙিয়া চহৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়ায় আৰু ৰঙিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে। শেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা লৈ সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰেৰণৰ জৰিয়তে এই কাৰ্যসূচীৰ অন্ত পেলোৱা হয়। আমাৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি ইয়ালৈ অহাৰ উদ্দেশ্যটো হ'ল কাৰণ আমি এখেতক আমাৰ যিবোৰ সৰ্বভাৰতীয় দাবী, এই দাবীবোৰ আমি ইয়াতে উত্থাপন নকৰোঁ। আমি অসম চৰকাৰলৈ নিৰ্দিষ্ট এখন স্মাৰক পত্ৰ আমি আনিছোঁ, যিখনত বানপানীৰ লগত সম্পৰ্কযুক্ত আৰু এই COVID-19 সম্পৰ্কীয় পৰিস্থিতি সম্পৰ্কীয় কেইটামান নিৰ্দিষ্ট বিষয় আৰু দাবীক লৈ আমি আমাৰ এই চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় জলসম্পদ মন্ত্ৰী আৰু আমাৰ মাননীয় স্থানীয় বিধায়ক তথা মন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ দিবলৈকে আছোঁ। গতিকে এই স্মাৰক পত্ৰখন আমি ৰাইজৰ জ্ঞাতাৰ্থে পাঠ কৰি দিছোঁ আৰু তাৰ পাছতে আমি মহোদয়ৰ ওচৰত এইখন অৰ্পণ কৰিম। মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী, তাৰিখ 10 আগষ্ট 2020। বিষয় স্মাৰক পত্ৰ। মহোদয়, এইবেলি পুঠিমাৰী নদীৰ মথাউৰি কেইবাঠাইতো ভাঙিলে। বিশেষকৈ যোৱা 11 জুলাইত বগ্ৰীবাৰীত মথাউৰি ভঙাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে, কিন্তু ৰিলিফ মেনুৱেল মতে বন্যাৰ্তসকলক সাহায্য প্ৰদান কৰা হোৱা নাই। কিষাণ সন্মান নিধিৰ ধন বিতৰণত উন্মোচিত বিয়াগম দুৰ্নীতিৰ প্ৰকৃত তদন্ত নহ'ল, দোষীয়ে শাস্তিও নাপালে আৰু প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈয়ে ৰ'ল। COVID-19 পৰিস্থিতিৰ বাবে অন্য ৰাজ্যৰ পৰা অসমলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকৰ লগতে বিশাল সংখ্যক শ্ৰমজীৱী মানুহ আয়হীন হৈ পৰিছে। আয়কৰৰ পৰিসৰৰ বাহিৰত থকা পৰিয়ালক মাহে 7,500 টকাকৈ দিয়াৰ দাবীৰ প্ৰতি চৰকাৰে আওকাণ কৰি আছে। গ্ৰামাঞ্চলৰ উন্নয়নৰ লগতে কৰ্মহীন জব কাৰ্ড থকা আৰু জব কাৰ্ড নথকা আবেদনকাৰীকো জব কাৰ্ড দি MNREGA কাৰ্যকৰী কৰি কাম দিয়াৰ দাবীও চৰকাৰে পূৰণ কৰা নাই। সেয়ে আপোনাৰ ওচৰত অনতি পলমে পূৰণ কৰিবলৈ নিম্নোক্ত দাবীসমূহ উত্থাপন কৰিলোঁ। 1. বন্যাৰ্তসকলক পৰ্যাপ্ত পৰিমাণে ৰিলিফ মেনুৱেল মতে সাহায্য প্ৰদান কৰক। খেতিয়কক বতৰ উকলি যোৱাৰ আগতে বিনামূলীয়াকৈ কঠীয়া বীজ যোগান ধৰক।
3 বানত ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। 4 ভঙা মথাউৰি মেৰামতিৰ কাম দুৰ্নীতিমুক্ত আৰু সঠিককৈ কৰক। 5 কিষাণ সন্মান নিধি বিতৰণত দুৰ্নীতি কৰাসকলক কঠোৰ শাস্তি দিয়ক আৰু প্ৰকৃত হিতাধিকাৰীক ধন প্ৰদানৰ ব্যৱস্থা কৰক। 6 আয়কৰ দিব নলগীয়া প্ৰতিটো পৰিয়ালক মাহে 7,000 টকাকৈ প্ৰদান কৰক। 7,500 টকাকৈ প্ৰদান কৰক। 7 নম্বৰ MNREGA কাৰ্যকৰী কৰি জব কাৰ্ড থকা আৰু নথকা আবেদনকাৰীকো কাম দিয়াৰ ব্যৱস্থা কৰক। বছৰত 200 দিনৰ কাম দিয়া আৰু মজুৰি দৈনিক 600 টকা নিশ্চিত কৰক। ইয়াৰ প্ৰতিলিপি মাননীয় কেশৱ মহন্ত জলসম্পদ মন্ত্ৰী অসম আৰু মাননীয় ভৱেশ কলিতা স্থানীয় বিধায়ক তথা মন্ত্ৰী অসমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা হ'ল। আমি CITU আৰু কৃষক সভাৰ পক্ষৰ পৰা বিবেকানন্দ অধিকাৰী আৰু বীৰেন্দ্ৰনাথ শৰ্মা স্বাক্ষৰিত এই স্মাৰকপত্ৰ আমি মহোদয়ৰ ওচৰত আমি অৰ্পণ কৰাৰ লগতে আমি দুটা কথা মহোদয়াই পৰা আমি জানিব বিচাৰিম। যদিহে তেখেত জ্ঞাত আমি জানিব বিচাৰিম, কাৰণ মথাউৰিটো ভাঙিছে BTAD অঞ্চলত, গতিকে তেখেতৰ এই ক্ষেত্ৰত কৰিবলগীয়া নাই বিশেষভাৱে। কিন্তু এই যে এই জব কাৰ্ডৰ জৰিয়তে কাম দিয়া এই সম্পৰ্কত তেখেতে আমাক কিছু আভাস দিব পাৰে যে এই MNREGAৰ জৰিয়তে কাম কৰোৱাৰ ক্ষেত্ৰত এইটো যদিও পঞ্চায়তৰ এখতিয়াৰভুক্ত, তথাপিও যদি আমাৰ মহোদয়া যদি এই সম্পৰ্কত জ্ঞাত তেখেতে নিশ্চয় আমাক ক'ব। তো তাৰ লগতে আৰু এটা কথা হ'ল যে কিষাণ সন্মান নিধিত এইটো তেখেতে জ্ঞাত নিশ্চয় যে কিষাণ সন্মান নিধিত ব্যাপক পৰিমাণৰ দুৰ্নীতি পাব নলগীয়া মানুহে পাইছে। একোটা ঘৰতে ফেমিলিতে একোটা পৰিয়ালতে একাধিক ব্যক্তিয়ে পাইছে, কিন্তু যিয়ে পাবলগীয়া তেওঁলোকে নাপালে। গতিকে এই অভিযোগ উত্থাপন হ'ল, গোটেই অসমজুৰি অভিযোগ উত্থাপন হ'ল, তদন্ত ঘোষণা কৰিলে। আমি জনামতে ইয়াতেও ৰঙিয়া অঞ্চলটো তদন্ত কৰিছে হেনো, কিন্তু এই তদন্ত কিমান দূৰ আগবাঢ়িল বা তাৰ ফলাফল কি হ'ল এই সম্পৰ্কত সাধাৰণ মানুহ জ্ঞাত নহয়। গতিকে মহোদয়াই যদি এই দুটা বিষয়ত মানে আলোকপাত কৰিব পাৰে, তেতিয়াহ'লে আমাৰ এই যিমানখিনি মানুহ আহিল এইখিনি মানুহে নিশ্চয় কিছু সান্তনা লাভ কৰি যাব পাৰিব। আৰু শ্ৰমিক সংগঠনসমূহে গোটেই অসমজুৰি আন্দোলন সংগ্ৰাম কৰি তুলিছে। যোৱাকালি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আনকি দিল্লীত হাজাৰ হাজাৰ শ্ৰমিক কৃষকে ওলাই আহিছে, প্ৰতিবাদ সংগঠিত কৰিছে। আমি কি কৈছো চৰকাৰক যে আমাৰ এতিয়া লকডাউনৰ সময়, কাম নাই, সেইকাৰণে মটৰ শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু সমস্ত ৰকমৰ যিমান শ্ৰমিক আছে এই শ্ৰমিকবিলাকক তেওঁলোকৰ একাউণ্টত 6 মাহলৈ মাহে 7,500 টকাকৈ সোমাই দিয়ক। আৰু যদি তেওঁলোকে সোমাই দিলেহেঁতেন তেতিয়াহ'লে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ উন্নতি হ'লহেঁতেন। এতিয়া ভাৰতবৰ্ষৰ অৰ্থনীতি মাইনাছত যাই আছে। যদি ৰাইজৰ হাতত টকা আহে তেন্তে ভাৰতবৰ্ষৰ উন্নতি হ'ব। তেওঁলোকে ৰাইজৰ হাতত টকা দিয়া নাই, তাৰ বিপৰীতে কি কৰিছে, ভাৰতবৰ্ষৰ ধনী ধনী মানুহক তেওঁলোকে কৰ ৰেহাই দিছে। আপোনালোকৰ যোৱা 5 মাহত ইনকাম বাঢ়িছে নে কমিছে ৰাইজ আপোনালোকে কওক।